ৰাজ বিষয়া হ'ল কায়স্থ শংকৰদেৱৰ উপৰিও হোৱাৰ 1934 চনৰ পৰাই অসমৰ বেংগলৰ কায়স্থসকলে উত্তৰীয় সত্য। আমি কোৱা মতে যদি পিতৃ ব্ৰাহ্মণৰ মাতৃ সতী হয় তেতিয়া তেওঁলোকৰ সন্তান ব্ৰাহ্মণ আন বৌদ্ধ ধৰ্ম হিন্দু ধৰ্ম গ্ৰহণ কৰি লগুণ আদি লৈ সত্ৰাধিকাৰ হ'ব পাৰিছে। যেতিয়া আৰ্য গোষ্ঠীৰ সৈতেও লগুণ আদি লৈ সত্ৰাধিকাৰ হ'ব ভূপা নাগিন কমাৰ কুমাৰ সোণাৰীয়া দিয়ে নিজৰ নিজৰ জাত মুক্ত কৰি শংকৰ পাছ কৰি আমি সঞ্চালক মহোদয়ক তেখেতক গামোচাখন আৰু লগতে মানপত্ৰখন দিবলৈ অনুৰোধ ৰাখিছোঁ। ভোট সন্মিলনৰ সাধাৰণ সম্পাদক মহোদয় ইয়াৰ পাছতে আমি ধন সিং ৰম্পি নামটো নাই নেকি গাৰ্গী আছে। ইয়াৰ পাছত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ গাৰ্গী বৰা, তেওঁকো এখনে